হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মই আজি লৈ আহিছোঁ কঁঠাল গুটি আৰু ছজনা পাতৰ ৰেচিপি। চ' আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে এয়া প্ৰথমতে এতিয়া নৰসিংহৰ পাতকেইটা ছিঙি লোৱা হৈছে আৰু এইখিনি এতিয়া ধুনীয়াকৈ ধুই ল'ম। আৰু ইফালে প্ৰেছাৰত কঁঠাল গুটি কাটি লৈ এইখিনি এতিয়া বইল কৰিম। আৰু এটা বাটিত নহৰু, আদা, জলকীয়া সকলোখিনি পিচি লোৱা হৈছে। এয়া কঁঠাল গুটি বইল হৈ গ'ল আৰু লগতে আছে বিলাহী, নৰসিংহ পাত, পিঁয়াজ। এতিয়া পিঁয়াজখিনি ভালদৰে ভাজি লওঁ। এয়া পিঁয়াজখিনি এতিয়া ভাজি আছোঁ। তাত দি দিছোঁ এতিয়া নৰসিংহৰ পাতকেইটা। পিঁয়াজ আৰু নৰসিংহৰ পাতকেইটা একেলগে ভাজি ল'ম। তাৰপিছত তাত দিম আমি আদা, নহৰু পিচাখিনি। এয়া চাওক, এতিয়া আদা নহৰু পিচাখিনি দি দিছোঁ ইয়াত। এইখিনি এতিয়া ভালদৰে লৰাই ইয়াত হালধি, নিমখ সকলোখিনি দিম। তাৰপিছত ইয়াত বিলাহীখিনি দি দিলোঁ। এতিয়া এইখিনি ভালদৰে বিলাহীখিনি গলিয়ন হোৱালৈকে ভাজিম। এয়া নিমখ দিয়া হৈছে, জিৰা পাউডাৰ, জলকীয়া গুড়া সকলোখিনি দিছোঁ ইয়াত। এতিয়া কঁঠাল গুটিখিনি তাত এড কৰি দিছোঁ আৰু এইখিনি ভালদৰে লৰাই দিম। এইখিনি পূৰা গলালৈকে আমি এনেকৈ গেছত অলপ টাইম ৰাখিম। এয়া চাওক, ভালদৰে সিজাৰ পিছত তাত পানী দি দিছোঁ। আপোনালোকৰ অনুযায়ী ইয়াত মছলা দিব পাৰে। আৰু আনহাতে এইফালে মায়ে এয়া ছজনাৰ পাত গুচাই আছে। ছজনা পাত খোৱাটো বহুত ভাল, হাই প্ৰেছাৰৰ কাৰণেও ভাল আৰু থাইৰয়ডৰ কাৰণেও ভাল। বহুত বেমাৰৰ কাৰণে ছজনা পাত উপকাৰী। এয়া ছজনা পাতখিনি ভালদৰে ধুই লোৱা হৈছে। আৰু এটা বাটিত এয়া নহৰু, আদা, জলকীয়া সকলোখিনি পিচি লৈছোঁ। আৰু ঘৰতে থকা কলৰ খাৰ, এয়া খাৰ দিম আমি। সেইফালে নহৰু, আদা ভাজি আছে আৰু তাত মছলা দি দিছোঁ। মছলা মানে কি, ইয়াত খালি হালধি আৰু নিমখে দিছোঁ, বেলেগ অন্য মছলা একো দিয়া নাই। এতিয়া ইয়াত ছজনাৰ পাতখিনি দি দিছোঁ আৰু এইখিনি অলপ টাইম ঢাকি থ'লে আৰু খাৰখিনি দি দিলে এইখিনি ধুনীয়াকৈ গলি যাব। এয়া চাওক, দেখিবলৈ বহুত লাগিছে, কিন্তু ভাজি হোৱাৰ পিছত কমি যাব। ইয়াত এতিয়া খাৰখিনি দি লৈছে। আনফালে এয়া দালি উতলি আছে। দালি, কোমোৰা, কঁঠাল গুটি। এয়া আমাৰ ছজনাৰ পাত ভাজা হৈ গ'ল। এয়া চাওক কি ধুনীয়া হৈছে, খায়ো ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব এনেদৰে। আৰু এয়া আমাৰ কঁঠাল গুটি ৰেডি। চাওক কি ধুনীয়া হৈছে। আপোনালোকেও ঘৰত এনেদৰে ট্ৰাই কৰি চাব, কাৰণ এতিয়া কঁঠাল গুটি কিমাননো আৰু দালিত দি খাব। এনেদৰে খাই ভাল লাগে। কেতিয়াবা অলপ বেলেগকৈ বনালেও খাই ভাল লাগে দিয়কচোন। চাওক কি ধুনীয়া সুন্দৰ ৰং হৈছে আৰু খাবলৈও বহুত টেষ্টি লাগিছে। এইফালে চাওক, আমাৰ দেউতাই ভাত খাই আছে। ছজনা পাত, কঁঠালৰ চব্জি, দালি আৰু এইফালে লাও চব্জি। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই।